কি মাল বে? কেনে এই মজা। চেণ্ডাল ছিগিয়ে থাকিল নহয়। ই কয় আকৌ চেণ্ডাল ছিগিল ডেম ফুল। কবিতা কেনেকৈ লিখে কেনেকৈ লিখেনো বাৰু গান, লিখিবৰ মোৰ মন আছে শব্দবিহীন এটি গান। কবিতা কেনেকৈ লিখেনো বাৰু গান, যি ভাষা চকুৱে ক'লে অৰ্থ বিচাৰি পোৱা টান। ধন নালাগে সোণ নালাগে, লাগে মাথো এটি সঁহাৰি। জোন নালাগে তৰা নালাগে, লাগে মাথো এটি হাঁহি। সাধাৰণ মোৰ জীৱনত অসাধাৰণ সুখবাহী। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। সুখ বিলাবলে দুখ মুচিবলে, এটি হাঁহি জানো পাই বজাৰত। মন আঁকিবলে মন যাচিবলে, অনুভূতি জানো পাই দোকানত। মন ভিতৰত মন গভীৰত উন্মন, কেনিবি অপিলা তুমি। তেজ বঙৰ শৰীৰত কিদৰে ৰলা থিতাপি। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। মই পঢ়ি চালো, মই লিখি দিলো, এটি কবিতা মোৰ মন দেৱালত। মই আখৰে হৈ, মই ভাষাৰে বৈ, ধীৰে ধীৰে মিলি যাম উশাহত। মই কাষৰত যেন কাজলত তোমাৰ আল ফুলে ললা কি। আইনাত কোন আহিছে চাবানে বাৰু পৰখি। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে।
কবিতা কেনেকৈ লিখে বাৰু গান লিখিব মোৰ মন আছে শব্দবিহীন এটি গান মই লিখি দিলো এটি কবিতা মোৰ মোৰ এ আমাৰ ডাইৰেক্টৰ এইবাৰ কেনেকুৱা লাগিছে ভিডিঅ'টো কৰি দাদা মজা লাগিছে মজা ন লোকেশ্যন দেখাই দিয়া কিমান ভাল লাগে এয়া আমাৰ লোকেশ্যন কেনেকৈ লিখেনো বাৰু গান যি ভাষা চকুৱে কৰে অৰ্থ বিচাৰ আৰু দাদা কেনেকুৱা লাগিছে ৰাতিপুৱা আজি বহুত ৰাতিপুৱা উঠিলোঁ ভাল লাগিছে ভাল লাগিছে ন অকণমান সোনকালে আজি শ্বুটিংটো কওক আৰু হয় নি গুড মৰ্ণিং আৰু বাকী খবৰ কওক হয় হয় থেংক ইউ বা লাগি দিলে অ'কে বাই দোস্ত যদি ভিডিঅ'টো চাই ভাল লাগিল ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে পাহৰি নাযাব থেংক ইউ বাই